নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজি পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰত। সিদিনা ককা আইতাসকল থকালৈকে সকলোবোৰ ঠিকে আছিল। এজোপা হ'লেও নাতিয়ে খাব বুলি বাৰী ঢাপে ঢাপে বগৰী গছ, আম গছ, কঁঠাল গছ, নানা ধৰণৰ ফল মূলৰ গছ আমাৰ বাৰীবোৰত পোৱা গৈছিল। কিন্তু আজিকালি যিহে দিন আহিল, সেই অলপ চলপ ধৰি থকা, ফল দি থকা সেই গছজোপা অলপমান আমনি কৰিলে আমি কাটি পেলাওঁ। হয়তো বহুত মানুহে কাটি পেলায়। কিনাৰতে এটা পুলি লগোৱাটো কাৰো আজিকালি নিয়মটো নাই। আৰু আজিৰ দিনৰ মানুহৰ মনবোৰ ইমান ভাবি পৰিছে নহয়। হয়তো ভাবিছে চাগে, মই নিজে খাব নেপাওঁ তো মই নাতি কানি কিয় লগাম, মই নিজে খাব নেপাওঁ যাতে আৰু মইনো সেই নাতিৰ কথালৈ কিয় চিন্তা কৰোঁ। সেইবোৰ মনত ধ্যান হয় বাবে হয়তো আজিকালি আমাৰ সেই পুৰণি বাৰীবোৰত দৰে একো বস্তু পোৱা নোযোৱা হৈছে। মন কৰিব, আমাৰ ঘৰৰ পিছফালে বা আগফালে দুই এটা পুখুৰী আছিল। তাতে বহু ধৰণৰ মাছ পোৱা গৈছিল। কাৰণ সেই ককা আইতাৰ দিনত তেওঁলোকে ভালদৰে সেইবোৰ সযতনে ৰাখিছিল। সেইবাবে হয়তো মাছবোৰ সেইটো টাইমত পুখুৰীত এটা সময়তে মাছ ধৰিছিল, এটা সময়তে পুখুৰী পানী আহিছিল। আৰু সেই দিনত চবৰে ঘৰত এখন ডাঙৰ বহল আহল এখনি চোতাল আছিল। তাতে ৰাতি হ'লে ককা আইতাৰ লগত সাধু কথা শুনা উপৰিও সন্ধিয়া আবেলি হ'লে লগৰবোৰৰ লগত তাতে মাৰ্বল খেল, পইচা খেলিব পোৱা হৈছিল। আৰু সেইখন চোতালতে সকাম বিয়া সকলোবোৰ হৈছিল। আৰু তাতে ধান মৰা, ধান শুকোৱা, সকলো শস্য তাতে মেলা ঝৰা কৰা, চপোৱা সকলোবোৰ একেখন চোতালতে হৈছিল। কিন্তু আজিকালি সেইখন চোতাল আৰু এতিয়া নাই আৰু পোৱাও নাযায়। পালেও সেই ঠাইডোখৰত সৰু এটা সকাম নিকাম কৰিবলৈ সেই চোতালখনৰ অভাৱ হৈ পৰিল। কাৰণ সেইডোখৰ ঠাইতো আজিৰ দিনত হয়তো কাৰোবাৰ ঘৰটো বহলাই দিলে, হয়তো কাৰোবাৰ দুটা বদলি হ'ল, হয়তো কোনোবাই পুখুৰী খান্দিলে। সেইবাবে হয়তো সেইখন চোতাল আজিৰ দিনত অভাৱ হৈ পৰিল। আৰু আমাৰ গাঁৱে সকলোৰে ঘৰত এজোপা দুজোপা হ'লেও ফল মূলৰ গছ আছিল বাবে হয়তো আমি বজাৰৰ পৰা কিনা হোৱা নাছিল। আৰু মানুহৰ আজিকালি গাটো অলপ দুৰ্বল হৈ যোৱাৰ কাৰণে আৰু মনবোৰ হৈ যোৱাৰ বাবে তেওঁলোকে ভাবে যে সকলোবোৰ পইচা দিলে পাওঁ, এজোপা গছনো লগাইনো ইমান বছৰ পাছত খাবলৈ পাম, হয়তো মই খাবলৈতো নেপাওঁৱে আৰু মইনো নাতি কাৰণে কিয় লগাম। সেইবাবে হয়তো ভাবে বজাৰত দিলে বজাৰৰ পৰা কিনিলে পাওঁ। কিন্তু বজাৰত কিনিব গ'লে আমি পইচা দিব লাগে তাৰ বিনিময়ত। আৰু সেইখিনি ফল মূল যিকোনো বস্তু হওক, খোৱা বস্তু আমি যেতিয়া সকলো বস্তু কিনিবই লগীয়া হয় যদি, তেতিয়াহ'লে সেইবোৰ বস্তু যিমানেই খালেও আমাৰ গাত কোনো শক্তি প্ৰয়োগ নহয়। আৰু আগতে এনেকুৱা আছিল, কাৰোবাৰ ঘৰত নেপালে তাহাঁতৰ ঘৰত যিটো বস্তু নাই সিহঁতৰ ঘৰত থাকে, আৰু সিহঁতৰ ঘৰত যিটো বস্তু নাই তাহাঁতৰ ঘৰত থাকে। তেনেদৰে চলিছিল আমাৰ গাঁৱৰ মানুহবোৰ, গাঁৱৰ ঘৰবোৰ, গাঁৱৰ পৰিয়ালবোৰ। তো আজিকালি এনেকুৱা দিন আৰু কেতিয়াও ঘূৰাই নেপাওঁ আৰু ঘূৰি আহিব বুলি আশাও নকৰোঁ। ঘূৰাবলৈ হ'লে আমি এতিয়া নিজে সচেতন হ'ব লাগিব, নিজে সেইবোৰ দিন মনত পেলাই নিজে আগবাঢ়িব লাগিব। তেতিয়াহে আমি উঠি অহা নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীক আমি দেখাবলৈ পাম। হয়তো এনেকুৱাও হ'ব পাৰে, এনেকুৱা দিনো আহিব পাৰে, বগৰী কি আছিল, আম কি আছিল, কঁঠাল কি আছিল, কল কি আছিল, কুঁহিয়াৰ কি আছিল, এইবোৰ সকলোবোৰ নাইকিয়া হৈ যাব আৰু চিনি নাপাব। ঘৰৰ বাৰীটো লগাটো বাদেই সেই কণ ল'ৰা ছোৱালীসকলে দেখিয়ে নাপাব আৰু লগাব ক'ৰ পৰা, চিনিব ক'ৰ পৰা। আৰু কাঠৰ অভাৱটো হোৱাটো হ'বই। কাৰণ কাঠৰ অভাৱ হৈ যোৱাৰ লগে লগে
আমাৰ তাৰ মূল্য দাম বৃদ্ধি হোৱা উপৰিও আমি বিচাৰি পোৱা টান হ'ব। সেইবাবে কৈছোঁ, আপোনাৰ ঘৰত যদি অকণমান বাৰী আছে, দুটামান ঢাপ আছে, তাতে দুই এটা গছৰ পুলি লগোৱাৰ চেষ্টা কৰক। ফল মূল নধৰিলেও কাঠৰ বাবে হ'লেও গছ পুলি লগোৱাটো চেষ্টা কৰক। আৰু আপোনাৰ ঘৰত যদি চোতালখন আছেই আজিৰ দিনতো, তেনেহ'লে সেই চোতালখন সৰু কৰিব নাচাব। পাৰিলে সেই চোতালখন অলপ বহলাব চাব। তেতিয়াহে একেখন চোতালতে সকলোবোৰ কাম ইজিলি হৈ যায় আৰু চাবলৈ এটা সুন্দৰ প্ৰভাৱ পেলায়। চোতালখন যেতিয়া অভাৱ হৈ যোৱাৰ লগে লগে আমি কাষৰ ঘৰত বা পথাৰত অন্য ঠাইত আমি সেইবোৰ কাম কৰিবলগীয়া হয়। বহুতখিনি প্ৰব্লেমছ হৈ যায়। সেইবাবে কৈছোঁ, চোতালখন মুকলিভাৱে সুন্দৰ কৰি ৰাখক। আৰু এখন চোতালতে আমি আজৰি সময়ত বহিও বা কাম কৰিও আমি সুখ পোৱা যায়। সেইবাবে কৈছোঁ, চোতালখন কেতিয়াও ঠেক নকৰিব, চুটি নকৰিব, বহল আহলকৈ ৰাখক। আজি যদি ভিডিঅ'টো চাই কেনে পালে, তেনেহ'লে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। তেতিয়াহে নতুন নতুন এনেকুৱা ভিডিঅ' মই আপলোড কৰিবলৈ সুযোগ পাম আৰু আপোনালোকৰ মৰমত মই আৰু আগুৱাই যাম, তাৰ বাবে আশা ৰাখিলোঁ। আৰু এইখিনিত যদি ক'ৰবাত ভুল হৈছে, তেনেহ'লে ক্ষমা খুজিছোঁ। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ বাই বাই।